মূৰৰ বিষ যদি আপোনাৰ মূৰৰ বিষটো আপোনাৰ মূৰৰ বেক সাইডে বেছিকৈ হয় তাক কোৱা হয় স্ট্ৰেছ হেডেক আৰু এই সময়ত আমি কি কৰিব লাগে আমি ব্ৰিডিং এক্সাৰসাইজ কৰিব পাৰো ডিপ ব্ৰিডিং আৰু লগতে আমি ৰিল্যাক্স হ'ব লাগে নেক্সট যেটো মূৰৰ বিষ থাকে আমাৰ এই পাৰ্টটো থাকে একদম মূৰৰ ওপৰত টপ অফ দা হেড তেতিয়া ইয়াত কিহৰ কাৰণে হয় এটো ডিহাইড্ৰেচনৰ কাৰণে হয় অৰ্থাৎ আমি পানী বেছিকৈ খাব লাগে আৰু তৃতীয়তে যদি আমাৰ মূৰৰ বিষটো আমাৰ ফ্ৰন্ট সাইডটোত বেছিকৈ হয় তেতিয়া আমি কি কৰিব লাগে এই পৰ্চনটোত হলে আমি টায়াৰ্ড হয় একচুয়ালি হি কাৰণে এই মূৰৰ বিষটো হয় আমি অলপ ৰেষ্ট ল'ব লাগে বা শুব লাগে আৰু নেক্সট যেতিয়া আমাৰ মূৰৰ বিষটো মেইনলি আমাৰ চকু এৰিয়াৰ পৰা এই এৰিয়াটো আমাৰ বেছিকৈ বিষায় ইয়াৰ অৰ্থ কি হয় আমাৰ সাইনোসাইটিছৰ প্ৰবলেম থাকিব পাৰে আমি ষ্টিম ইনহেলেশন কৰিব পাৰো যদি আপোনাৰ মূৰৰ বিষটো মেইনলি কপালখনৰ এখিনি অংশত থাকে ইয়াৰ অৰ্থ কি আমি ব্লু লাইট বা বহুত উজ্জ্বল পোহৰ আমি এভয়েড কৰি চলিব লাগে আৰু নেক্সট আহিলে একেবাৰে শেষত আমাৰ যদি মূৰৰ বিষটো আমাৰ এই নেক পাৰ্টত থাকে অৰ্থাৎ আমাৰ এই তলৰ ফালে বেছি থাকে মূৰতকৈ তলৰ ফালে ডিঙি বা এই অংশবোৰ আমাৰ বেছি বিষায় ইয়াৰ অৰ্থ হ'ল যে আমি আমাৰ পজিশনটো খলাব লাগে আমাৰ প'স্চাৰটো কিবা এটা বেয়া হৈ আছে যেনে কিছু মানে বহুত উখ গাৰু লোৱাৰ ফলত হ'ব পাৰে বা বিভিন্ন কাৰণত হ'ব পাৰে